বাইদেউ বলক এতিয়া পূজা চাব যাওঁ দেখুৱাওঁ পাণ্ডুলৈ আহিছোঁ দেখুৱাওঁ কি আছে বহুত মস্তি কৰিম আজি আমি আৰু তই কি কৰিবি এনজয় কৰিম এই মই এইটো ৰাউণ্ড কি বুলি কয় এইটো চক্ৰী আহক আহি থাকক মোৰ লগত এয়া পাণ্ডু বড়ো বাজাৰৰ দুৰ্গা মন্দিৰ ভিৰ চাওক ফ্ৰেণ্ডছ ৱাও ইটছ বিউটিফুল কি ধুনীয়া লাগিছে নহয়নে ফ্ৰেণ্ডছ লাইটবোৰেদি ইমান ধুনীয়াকৈ গেটবোৰ সজাইছে চাওকচোন ইমান ভাল লাগিছে ন এইখন হ'ল পাণ্ডু ৰেচ কেম্পৰ গেট এই মালিগাঁৱত এইখনে চবতকৈ ডাঙৰ পূজা বুলি ক'ব পাৰি কাৰণ ইয়াতে বহুত ভিৰ হয় আৰু বহুত ধুনীয়াকৈ পেণ্ডেলটো সজাই ভাল লাগে আৰু মেলাই সেইটো বাবে ইয়াতে বেছি ভিৰ হয় ৱাও কি ধুনীয়া চাওক চক্ৰী মেলা আহিছে ইয়াতে বোলে মোৰ ফ্ৰেণ্ডজনীয়ে উঠিব মই হ'লে নুঠোঁ দেই বহুত ভয় লাগে যিমানখিনি পাৰোঁ হাতখন ওপৰলৈ দাঙি দিছোঁ আৰু মানুহ চাওকচোন কেনেকৈ ভিৰ হৈছে ভিডিঅ' কৰিবই পৰা দিগদাৰ হৈছে তথাপিও কৰিছোঁ এয়া চাওক এই লাইটৰ ডেক'ৰেশ্যনৰ তলেদি আমি গৈ আছোঁ আৰু মানুহ ইমান ভিৰ হৈছে চ' লাহে লাহে যাব লগা হৈছে যিমান পাৰোঁ মই কেপচাৰ কৰিব চেষ্টা কৰিছোঁ চাওকচোন ফ্ৰেণ্ডছ আৰু কাষত ইমান ধুনীয়া ধুনীয়া দোকানবোৰ বহিছে ডেক'ৰেশ্যনখিনি বৰ ভাল লাগিছে নহয়নে ফ্ৰেণ্ডছ এয়া চাওক ধুনীয়াকৈ সজাইছে এয়া কাণফুলি দোকান বায়ে মানে কাণফুলি দেখিয়ে ৰৈ গ'ল আৰু দুযোৰমান তাই কাণফুলি কিনিলে চাওকচোন ভাল লাগিছেনে কমেণ্টত জনাব দেই চাওকচোন ফ্ৰেণ্ডছ ইমান ভিৰ লাগিছে মই ক'ত আছোঁ এইখিনিলৈ যাব লাগিব মই ক'ব নোৱাৰোঁ আজি ভিতৰত সোমাব পাৰোঁ নে নোৱাৰোঁ এয়া গেটখন এই গেটৰ ভিতৰেৰে সোমাব লাগিব এইটোৱে মণ্ডপ হয় চ' মণ্ডপৰ ওপৰত শিৱ পাৰ্বতী আৰু গণেশক ৰাখিছে আৰু লাইন চাওক ফ্ৰেণ্ডছ কেনেকৈ যাব লাগিব দেখিছেনে ফ্ৰেণ্ডছ কিমান ভিৰ লাগিছে এই ভিৰৰ মাজতে সোমাই গৈ আছোঁ আৰু লাহে লাহে খোজ দি যিয়ে নহওক চাবতো লাগিবই মাৰ ওচৰত আহিছোঁ যিহেতুকে পাণ্ডু মালিগাঁও ৰেচ কেম্পৰ পূজা বুলি ক'লে সকলোৱে বুজিয়ে পায় কেনেকুৱা ভিৰ হয় কেনেকুৱা পূজা হয় চ' মই আৰু ক'ব নালাগে আপোনালোকে আজি ভিডিঅ'টোত চাওক সুৰক্ষা কিবাকৈ ওলাই আহিলোঁ দেই ফ্ৰেণ্ডছ এতিয়া মেলাত আহিছোঁ মেলাত মোৰ ফ্ৰেণ্ডজনীয়ে ইয়াত উঠিছে তাই এনজয় কৰি আছে খুব চাওকচোন ইমান ফূৰ্তি পাইছে এইফালে ডাঙৰ চকৰিটো আছে মই যে ইমান ভয় কৰোঁ ন এইবোৰত উঠিব মোৰ লগৰজনীয়ে এনজয় কৰে মানে বা আৰু মই দুয়োজনীয়ে চেলফি তুলিলোঁ আৰু লাইট জ্বলি থকা বেলুনৰ দোকানলৈ সোমালোঁ চাওকচোন কি ধুনীয়া ফ্ৰেণ্ডজনী চকৰিত উঠিবলৈ মূৰ ঘূৰালে চ' সেয়ে তাই লচ্চি খালে আৰু বায়ে আইচক্ৰীম খালে মই হ'লে নেখালোঁ ঠাণ্ডা বস্তু কাৰণ মোৰ মাতটো ভাঙি আছে অলপ সেয়েহে মই নাখালোঁ সিহঁতে দুইজনীয়ে এনজয় কৰিলে খালে আৰু মই জেলেপি দোকানত সোমাইছোঁ এয়া জেলেপি ল'লোঁ ঘৰৰ কাৰণে আৰু ভাইটিৰ কাৰণে ভুজিয়া ল'লোঁ আৰু আনটোফালে চাওকচোন ফ্ৰেণ্ডছ ৰুমালী ৰুটি বনাই আছে দেখি যে ইমান ভাল লাগিল কি ধুনীয়াকৈ বনাই আছে তেওঁলোকে ফ্ৰেণ্ডছ আপোনালোকে ৰুমালী ৰুটি খাই পাইছেনে ভিডিঅ'টো শেষত কমেণ্টত জনাবচোন ভিৰৰ মাজৰ পৰা কিবাকৈ ওলাই আহি তিনিজনীয়ে ফুচকা খালোঁ ফুচকা দেখিয়েই তিনিজনীয়ে জিভাৰ পানী পৰিল আৰু খোৱাত ব্যস্ত হৈ গ'ল আজি পূজা চোৱা এতিয়া আমি ঘৰলৈ যাওঁ বাই চ' ফ্ৰেণ্ডছ ভিৰ হ'লেও মালিগাঁও পাণ্ডু ৰেচ কেম্পৰ পূজাথলী চালোঁ বিৰাটেই ভাল লাগিল খুব এনজয় কৰিলোঁ আজিলৈ আহোঁ ঘৰলৈ যাবৰ হ'ল আপোনালোকে সকলোৱে ভালে থাকিব আৰু যোৱাৰ আগতে আপোনালোকে আমি জিলেপি খাইছোঁ যে সেইখিনিও চাব ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ আমি জেলেপি খাই আছোঁ তাতে কি খাইছা জেলেপি এই অৱস্থা যে তথাপি ভিডিঅ' বনাইছে জেলেপি খাইছে মস্তি